সেই গাইছ মই কালি যিটো ভিডিঅ' পষ্ট কৰিছিলোঁ, যিটো ভিডিঅ'ত কৈছিলোঁ যে উদয় তোক মই নগাঁৱত গৈ মাৰিম, তই বহুত বেছি হৈ গৈছ, তোৰ মোচন বহুত বেছি হৈ গৈছে, তোক মই নগাঁৱত গৈ মই অকলে তোক মাৰি থৈ আহিম। তাৰ 4 ঘণ্টামান পিছতে গাইছ মোৰ লগত যিটো ইনচিডেণ্ট হৈ গ'ল, মানে মই এতিয়া কেনেকৈ ক'ম ভাবি পোৱা নাই মানে গাইছ। মই এখন ফাষ্টফুডত মানে ফাষ্টফুড খাই আছিলোঁ, পোলাও খাই আছিলোঁ। পোলাওখিনি মানে হাফ প্লেট কিনিছিলোঁ। 4 চামুচমান খাওঁতেই পিছফালৰ পৰা ডিঙিত এনেকৈ কৰি ধৰি এনে থাম 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 মাৰিছে গাইছ। এই দুখত মাৰিছে আৰু গোটেই মোৰ পকেটত যিমান পইচা আছিলে, ফোন আছিলে, চব লৈ গৈছে গাইছ। পকেটত পইচা আছিলে 4,325 পইচা আছিলে সিমানটো। আইফোন আছিলে 14টো। লগে লগে 5টামান আহিছে, মানে মুখত আপোনাৰ ক'লা কাপোৰ 5টামান আহিছে, ডিঙিত এনেকৈ কৰি ধৰিছে আৰু মোৰ একদম উশাহটো বন্ধ হৈ গৈছে। গোটেইকেইটাই য'ত য'ত পকেট আছে মানে এইবোৰ চব পকেটত গোটেই হাত চাত ভৰাই মেলি কিনে ফোন আৰু পইচা পাৰ্চ উলিয়াই লৈ গৈছে গাইছ। আৰু য'ত মানে খাই আছিলোঁ ফাষ্টফুডখন বহুত ভিতৰুৱা ঠাইত আছিলে, ভিৰ ভাৰ কোনো নহৈছিলে, তো সেইটো কাৰণে সিহঁতি তাত চল চাই কিনে মোক কামটো কৰিলে মানে মোৰ লগত। গাইছ কথাবিলাক কেনেকৈ ক'ম ভাবি পোৱা নাই, ফুটি অহা নাই মানে মুখত, কি ক'ম কি নকওঁ হৈ আছোঁ। ফাষ্টফুডৰ য'ত ফাষ্টফুড খাই আছিলোঁ, বাইদেউগৰাকীয়ে কৈছে ভাইটি কোন হয়? মই কৈছোঁ বাইদেউ মই চিনি তিনি পোৱা নাই, খালি শত্ৰুতা এটা আছে, তাৰে গেং হ'ব চাগে। তো সেনেকৈ কৈ কিনে তাৰ পৰা মই ঘূৰি আহিছোঁ। মানে বাইক চাইক গোটেই মোৰ ভাঙি থৈ গৈছে, চব মই ভিডিঅ'ত প্ৰুফ সহকাৰে দিম। আইফোন 14টো কিনা আজি 1 বছৰ হৈছেহে, লৈ গৈছে। পাৰ্চত পইচা আছিলে 4,000 কিমান টকা আছিলে, চব লৈ গৈছে। পাৰ্চ লৈ গৈছে, মাৰিছে গাইছ। ইয়াত মাৰিছে, এই চাইডত পিঠিত মাৰিছে, ডাইৰেক্ট পিঠিৰ মাজত, মানে এই কামিহাঁহত মাৰিছে, ৰাজহাঁহত মাৰিছে। বহুত বেয়াকৈ মাৰিছে গাইছ। মই কথাটো ঘৰত নক'ম বুলি চিন্তা কৰি আহিছিলোঁ, কিন্তু যদি নকওঁ মই ধৰা পৰি যাম ন, কাৰণ মোৰ হাতত ফোনটোৱে নাই, পইচাখিনি নাই। ঘৰত কি বুলি ক'ম, তো ঘৰত কৈ দিলোঁ গাইছ। মই ঘৰত ক'লে যা তই থানাত যা, পুলিচ কেছ দি আহ। মই কালি থানাত গ'লোঁ, পুলিচ কেছ এটা দি আহিছোঁ। ছাৰহঁতে কৈছে 24 ঘণ্টা টাইম দিয়া, তোমাক আমি কিবা এটা দি দিম, মানে কিবা এটা কৰি দিম। কিন্তু আজি 24 ঘণ্টা পাৰ হৈ গ'ল, ফোন চোন কৰা নাই, আপডেট একো পোৱা নাই গাইছ। বহুত ডাঙৰ মানে ইনচিডেণ্ট হৈ গ'ল কালি। জাষ্ট কথাটো কৈছিলোঁ তোক নগাঁৱত গৈ কিনে মই অকলেই মাৰি থৈ আহিম, তাৰ পিছতে 4 ঘণ্টামান পিছতেই গাইছ মোৰ লগত হৈ গ'ল এইবিলাক ঘটনা। একো এটা ক'বও নোৱাৰোঁ, কৰিব নোৱাৰোঁ, মানে চব ফালে কি হৈ আছে মই ভাবি পোৱা নাই গাইছ। আৰু এতিয়া মই য'ত আহিছোঁ কোনো মানুহ নাই, চাওক চব ফালে নিজান পৰিৱেশত আহিছোঁ, কাৰণ এইবিলাক কথা য'ত ত'ত ক'ব নোৱাৰোঁ গাইছ। মই পূৰা নিজান পৰিৱেশ, চাওক বাগানৰ ভিতৰত সোমাই লৈছোঁ, কোনো নাই, পূৰা নিজান জেগা, এটা মানুহো নাই, মন খুলি ক'ব পাৰিম মানে। উদয় যে ইমান শক্তি আছে, ইমান যে পাৱাৰ আছে গাইছ, মই ভাবি পোৱা নাছিলোঁ কেতিয়াও। এটা জাষ্ট ভিডিঅ'ৰ কাৰণে, ৰ'ব দেই বাওঁ হাতখন বিষাই গৈছে, জাষ্ট এটা ভিডিঅ'ৰ কাৰণে যে সি মোৰ লগত ইমানবিলাক কৰিব পাৰিব মাথাত কেতিয়াও অহা নাছিলে। মানে এটা ভিডিঅ'ৰ কাৰণে, জাষ্ট 30-35 ছেকেণ্ডৰ এটা ভিডিঅ'ৰ কাৰণে যে সি ইমান মাৰ পিট মানুহ লগাই মোবাইল চবাইল পইচা কঢ়াই নিব পাৰিব, মই মানে কেতিয়াও ভাবি চোৱাই নাছিলোঁ। তো এতিয়া মই থানাত কেছ পেলাই থোৱা আছে, কি হয় ফোন চোন কৰা নাই দেখোন, নহ'লে চাইবাৰ ক্ৰাইমত কেছ এটা পেলাই দিব লাগিব আৰু, কাৰণ চুৰি হৈছে ন, মানহানি হৈছে, য'ত ত'ত ডাইৰেক্ট পাব্লিক প্লেছত ডাইৰেক্ট মাৰপিট কৰিছে, ডিঙি চেপি দিছে, উশাহটো একদম ঘূৰি নাহো অৱস্থা হৈ গৈছিলে, চাউণ্ড ওলাই গৈছিলে গাইছ। যিটো চেপন দিছে ডিঙিত 4-5টাই, মুখত ক'লা কাপোৰ, শকত মানুহ, মানে চুলি তুলি নাই, পূৰা টাকলা মাকলা মানুহ, মানে চোৰ নে ডকাইত নে কি খালি গম নাপাওঁ, খালি বহুত হেভিয়ে হ'ব চাগে। 5টা আহিছে, গোটেই 5টাই মানে মোক মাৰিছে গাইছ। পিঠিটো এতিয়া মোৰ ভালকৈ মানে পোন হ'ব পৰা নাই, ইয়াত খোজ মাৰি ধৰি আছে। ঘৰত কোৱা নাই যে মোক মাৰপিট কৰিছে বুলি, অকল চুৰ কৰিছে বুলিহে কৈছোঁ, মানে বস্তুবিলাক লৈ গৈছে বুলিহে কৈছোঁ, নহ'লে ঘৰত চিন্তাতে কিবা কিবি হৈ যাব ন, চবেই পূৰা চিন্তাত কান্দি থাকিব ন। ঘৰত কোৱা নাই যে মোক মাৰিছে বুলি গাইছ।
কম মানে আৰু মোৰ বাইকখন চাব দেই কি হৈ আছে এইখন চাওক গোটেই বাইক চাইক ভাঙি দিছে গাইছ এখন পুৰা ঢিলা কৰি দিছে গুড় মাৰি দিছে বাইকত ধাম ধুম এখন ভাঙি দিছে গোটেই এইবোৰ গোটেই খুলি মেলি চিঙি মেলি মানে গোটেই শেষ গোটেই আৰু বাইকখন দেখাম গোটেই পিছফালৰ এইবিলাক নাম্বাৰ প্লেট চব গুৰিয়াই মেলিয়াই ভাঙি পেলাইছে গাইছ গোটেই বাইকখন অৱস্থা বেয়া এইবোৰ চাওক চব বাইকখন ডাইৰেক্ট গুড় মাৰি পেলাই দিছে মানে এইবিলাক গাৰ্ড চাৰ্ট পুৰা বেকা বেকি কৰি দিছে গোটেই গাৰ্ড চাৰ্ট ভাঙি মেলি গোটেই বৰবাদ গাইজ কি কৰোঁ প্লিজ কমেণ্ট কৰকচোন মই কেছ বাৰু পেলাই থোৱা আছে খালি এইবিলাক ক্ষেত্ৰত সেই কেছ চেছ লৈ কিনে ইমান বিশ্বাস কৰিব নোৱাৰোঁ কেছ চেছক মানে মই ইমান বিশ্বাস নকৰোঁ কাৰণ আজি 24 আৱাৰ্ছ পাৰে হৈ গ'ল অলৰেডি এতিয়ালৈকে কোনো আপডেটে নাই পোৱা কি কৰোঁ প্লিজ কমেণ্ট কৰক তাক মাৰিম বুলি ক'বও নোৱাৰোঁ মাৰিবও নোৱাৰোঁ যদি তাক মাৰি দিওঁ ন চাগে মই জীয়াই থাকিবই চাগে আৰু নাপাম সি বহুত ডেঞ্জাৰাছ হৈ চাগে জাষ্ট মাৰিম বুলি কওঁতেই সি মোৰ লগত এইবিলাক কৰিছে যদি তাক মই গৈ কিনে মাৰি দিওঁ 4-5 গুচা মাৰি দিওঁ মোৰ লগত কি হ'ব মই সেইটো মানে ভাবিবই নোৱাৰোঁ মই চাগে পৃথিৱীত জীয়াই থাকিবই নোৱাৰিম সি মাৰি পেলাবই যদি তাক মই হাত লগাই দিওঁ সি চাগে মোক একেবাৰে মাৰি পেলাব মোৰ চাগে ঘৰ চৰ চব জ্বলাই দিব কাৰণ জাষ্ট মাৰিম বুলি শব্দ এটা কৈছোঁ তাৰ পিছতে গাইছ মোৰ লগত এইবিলাক মোবাইল চুৰ পাৰ্চ চুৰ বাইক ভাঙিছে মোক মাৰিছে মেইনলি বাইকখন বাৰু বৰ যি হ'ল ভাঙিলে অলপ একো প্ৰব্লেম নাই তেনেকৈ চলাম অলপ কিন্তু মোবাইলটো চুৰ হৈ গ'ল য'ত মই ভিডিঅ' বনাওঁ য'ত মই বহুত কষ্টৰ ফোন আছিলে বহুত কষ্টত কিনা ফোন হয় iPhone 14 কিনিছিলোঁ আজি 1 বছৰ 2 মাহমান হ'ল ধাৰ মাৰি আছোঁ এতিয়ালৈকে মান্থলি শেষে হোৱা নাই ফোন চুৰ হৈ গ'ল আৰু চাওক বাইকখন গোটেই পেলাই মেলাই এইবিলাক চাওক কি কৰি দিছে গোটেই মানে অৱস্থা বেয়া গাইছ মোবাইলটো চুৰ হৈ গ'ল পইচাখিনিও চুৰ হৈ গ'ল 1 টকাও পইচা নাই এতিয়া মোৰ লগত মোবাইলো নাই মাৰ ফোনটোত ভিডিঅ' বনাই আছোঁ এতিয়া মই গাইজ প্লিজ কিবা এটা চলিউশ্যন দিয়ক কি কৰিলে ভাল হ'ব কি কৰিব পাৰোঁ তাকতো একো কৰিবই নোৱাৰিছোঁ দেখোন কিবা এটা কৰিম বুলি ভাবিলেও বা ক'লেও সিয়ে উল্টাই কৰি দিয়ে কাৰো লগতে সি এইবিলাক কৰা নাই মোৰ লগত কিয় কৰি আছে মই ভাবি পোৱা নাই ৰ'ব কি ভুল কৰিলোঁ যে মই তাৰ ওপৰত এটা ভিডিঅ' বনাই কিনে কি ভুল কৰিলোঁ মই জীৱনত ভালকৈ জীয়াই থাকিব পৰা নাই ভালকৈ জীয়াই থাকিবলৈ শান্তি পোৱা নাই প্লিজ গাইজ কমেণ্ট কৰক কি কৰোঁ কি কৰিলে ভাল হয় কি কৰিব পাৰোঁ কেছ পেলাই থোৱা আছে বাট ৰেছপন্স ভাল পোৱা নাই 27 আৱাৰ্ছমান হৈ গ'ল আপডেটে দিয়া নাই কলে কৰা নাই উঠাই দিমগৈ কেছটো আৰু কাৰণ কেছে একো কৰিব নোৱাৰে মই 100% জানো কাৰণ মোৰ হাতত প্ৰুফ নাই যে মোক মাৰিছে বুলি সিহঁতৰ ফটো নাই ভিডিঅ' নাই প্ৰুফ কি দিম এতিয়া সাক্ষীও নাই কোনো প্ৰুফ হ'লে বাৰু পাৰি ফটকৈ কাম এটা হৈ যায় প্ৰুফ নাই ন এতিয়া চুৰ হৈছে 100% মই ছাৰহঁতক কৈছোঁ যে ছাৰ মোৰ গাঁৱত সুধি লওক মোৰ ঘৰত সুধি লওক মোৰ ফ্ৰেণ্ডক সুধি লওক লগৰবিলাকক সুধি লওক যে চুৰ হৈছে নাই চুৰ হৈছে খালি প্ৰমাণ লাগে ন এতিয়া প্ৰমাণ যে নাই এতিয়া মই সিহঁতি মৰাৰ পিছত মৰা অৱস্থাতনো মই সিহঁতক কেনেকৈ ভিডিঅ' কৰিলোৱে বাৰু ফোনেই নাই মই কিহত ভিডিঅ' কৰিম প্ৰমাণ দিব লাগে বুলি এতিয়া প্ৰমাণটো নাই কি কৰোঁ গাইজ প্লিজ কমেণ্ট কৰক প্লিজ কমেণ্ট কৰি দিয়ক নহ'লে মই পাগল হৈ যাম মানে গাইজ ভাবি প্লিজ কমেণ্ট কৰি দিয়া কি কৰোঁ আৰু চবকে শ্বেয়াৰ কৰি দিয়া যাতে গোটেই অসমখনে গম পায় যে উদয় কেনেকুৱা হয় আৰু মোৰ সৈতে সি কি কৰিলে মোৰ লগত কি কৰি আছে সি গোটেই মানুহে গম পায় প্লিজ শ্বেয়াৰ কৰা যেন মন্ত্ৰী পুলিচ চুলিচ চবেই যেন গম পায় মানে উকিল চুকিল চবেই যেন গম পায় তো ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিয়া চবকে প্লিজ হাত জোৰ কৰিছোঁ প্লিজ